হে গাইজ কি খবৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ আপোনালোকে হয়তো দেখি চিনিয়েই পাইছে এয়া অসম তথা দৰঙৰ গৌৰৱ দীপজ্যোতি ডেকা ভাঙা টিভিৰ দীপদা। আৰু এয়া দীপদা আজি আমাৰ গাঁৱলৈ আহিছে আৰু মই ভাবিলোঁ এটা দীপদাৰ লগত সৰুকৈ এটা ভিডিঅ' বনাই দিওঁ। তো কেনেকুৱা লাগে আপোনালোকে কমেণ্টত জনাব। তো খ্যাত ভাঙা টিভি খ্যাত দীপজ্যোতি ডাঙৰীয়াদেৱ তেখেতে অকণমান অনুষ্ঠান আগবঢ়াব এয়া আপোনালোকৰ মাজত। আমাৰ মাজত আমাৰ সকলোৰে পৰিচিত ভাঙা টিভি বুলি জনতাই মাননীয় দীপজ্যোতি ডাঙৰীয়াদেৱ অভিজ্ঞতা নাই এনে চিনা কোচাল পৰা বুঢ়া পুৱাই এটা বেছি কিবা লাভত হৈছে নহয় নে ককা ককা হাত আহিছে কি ধুনীয়াকে নাম চাবৰ কাৰণে আমাক চাব অহা নাই বাইদেউ হলেও নহলে নাম গাবলৈ কোনে নাই নাম কাটি হৈছে ককা হাতে কি ককা এতিয়া কব এতিয়া আমি দৰঙৰে চলি দৰঙী ভাষাতে কবা আহিলা গৈছো এতিয়া বেজাই ভাল লাগছিল এইফালে এতিয়া কি কম কি লগত লাগি গৈছি এতিয়া চিচিটা আছে চিচিটা জানো বোলে পুখুৰীত বোলে চাইনা পুঠি এটা আহি দিছি বাকী কমৰ কাঠ মাছ ই বোলে চাইনা পুঠি বগা হাত হৈ ঘূৰি আছে নিচিনাকে বগা কেমেৰা ড্ৰেছ পিন্ধি ঘূৰি আছে ঠিক আছে ইয়াত্ৰা কেমেৰা চাইনা পুঠি নিচিনাকে চিচিটা ঘূৰি আছে জাপাত যেনেকা বগা মানুহ মানে নহয় আৰু ভাল লাগছে চিচিটা হাত আছে কাৰণে আৰু ইমান ধুনীয়া লাগছে আমি নিজৰে ভাষা আমি নিজৰ ভাষাত কৰি থাকোঁ ভিডিঅ'বিলাক আপোনালোকৰ চাপৰ্ট আছে কাৰণে আমি এতিয়া কাম কৰি যাব পাৰিছোঁ হয়নে নহয় হয়নে এইবিলাক বেছি মান নাই মাৰাই কি বেছি ক'ব নোৱাৰা অলপমান বুলি ভাব লাগে ইমান সুন্দৰ কিবা আছে ক্ৰীড়াহাটত বাৰু যিভাৱে ক্ৰীড়াহাটত জীয়াই থাকোঁতে আপোনালোকে হাত ধুলে মৰাৰ পিছত ফুল দি লাভ নাই হয়নে নহয় কিবা বাবাটো বিস্কুট মাৰি আছে আজি তিনিটা লৈ অহা নাই চিচিটাই কোৱা নাই আকৌ আনাৰ কথা ভুজিয়াকে ভুজিয়াকে চাহ দি ভুজিয়াই ভুজিয়াই খুৱাই দিছে তিনিটা বিয়া কৰিছো ধেমালি পাইছা সেইকাৰণে মোৰ তাপিয়াই দি ধুনীয়া বেয়া নহয় আৰু কোনোবাই যদি ইয়াতে চাই আছা কিন্তু কি জেগা বুলি কয় কুমাৰপাৰা যদি চাই আছা কুমাৰপাৰা কিবা কমাহে পাৰোঁ চাগে আহি ভাল লাগিছে ইমান সুন্দৰকে আপোনালোকে অনুষ্ঠানটো পৰিৱেশন কৰিছা আৰু চিচিকাই মাতাৰ লগে লগে আহিলো আৰু আপোনালোকৰ আশীৰ্বাদ আছে কাৰণে এনেকে সুন্দৰকে অনুষ্ঠানবিলাক হৈ থাকে হয়নে নহয় আৰু চিচিকা হাত আৰু গাঁৱৰ যুৱক কেইজন আছে কাৰণে আপোনালোকে বেলেগক প্ৰগ্ৰেম কৰিব বা চাব যাব নালাগে নিজৰ ইমান সুন্দৰ সুন্দৰ প্ৰতিভা থকা ল'ৰা ছোৱালীবিলাকক আগবঢ়াই লৈ যাই আছে আৰু দৰঙৰ নিচিনা প্ৰতিভা থকা ক'তো নাই কিন্তু বাকী নলবেৰীয়া বৰপেটীয়া বহুত আগবাঢ়ি যাই আছে কিন্তু আমাৰ দৰঙৰ নিচিনা ক'তো আগবাঢ়ি সেইকাৰণে চিচিটা হাত আছে কাৰণে আৰু এই ল'ৰা কেইজন আছে কাৰণে উদ্যমী যুৱক আছে কাৰণে আৰু ককাহঁতে বেলেগত নাম চাব যাব লাগে হয় নে কয় ইমান কষ্ট কৰি প্ৰগ্ৰাম ঘৰৰ সন্মুখতে পাতি দিছিল সিহঁতৰ কাৰণে এটা হাত চাবৰি দিব লাগে এই কোনোবা অঞ্চলটো জাকৰ জীৱিকা হওক দৰং নহয় অসমৰ ভিতৰতে ল'ৰা ছোৱালীবিলাক যাতে পঢ়া শুনাৰ ক্ষেত্ৰতে হওক যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত যাতে আগবাঢ়ি যায় তাৰে কামনা কৰিলো আৰু আমাৰ ভাষাবিলাক আগবাঢ়ি যাব লাগে হয়নে হয়নে নহয় ককা ককা দিনা পাইছি হেনে নাহে ককাই নলয় মই বান্ধাত পিছুটি মাৰি আছিল তুমি ইয়াতে বেছি আটা নাপাই বিয়াৰ পিছত কিতাপ কিতাপ চুঙা বাহিৰ হ'ব চাগে নহয়নে এইটো আহিলে আইচিহে নাছিল একেবাৰে কি চুঙা লাগিছে জানো নকৰে কাম চুঙাহে কিতাপ চুঙা ইফালে দি ইফালে দি বাৰু ভাল লাগিছে এই মুখা আহিছিলে আৰু আপোনালোকে যদি ল'ৰা ছোৱালীক ভাল মানুহ কৰিব বিচাৰিছা এই মুখা মোবাইল নহয় কিতাপ হাতত তুলি দিবি আৰু আজিকালি অভিভাৱকসকলক মোবাইল দিয়ে ভাত নাখালেও ইফালে মোবাইলত যিয়ে নলওঁ ভাত খা দোকানে নাংগা মুটা হ'লেও কথা নাই সন্ধিয়া উঠতকে ভাত খাব লাগে হয়নে সেইকাৰণে আপোনালোকে যদি ছোৱালীক ভাল মানুহ কৰিব বিচাৰিছা তেতিয়াহ'লে কিতাপ তুলি দিয়ে মোবাইল নহয় হয়নে নহয় ভাল মানুহ কৰ আৰু দৰঙৰ ভিতৰত আগবাঢ়ি যাক অঞ্চলৰ ল'ৰা ছোৱালীবিলাক তাৰে কামনা কৰিলোঁ আমিও দৰঙৰে চলি
নলবাৰী বৰপেটা অপাৰেশ্যনবিলাক আগবাঢ়ি যায় কিন্তু আমাৰ ছোৱালীবিলাকো আগবাঢ়ি যায় হয়নে চিচিকাপত গ'লে চিচিকা আহি ভাল পাম মই যদি তিনিটা আলু হয় তেতিয়া আলু অলপ ভালকৈ কৰিব পাৰিলো হয় এতিয়া তিনিটা কেনেকুৱাকৈ লৈ আহোঁতে সিহঁতে আহি ইয়াতে গৰবাটো বিকাশ কৰি মৰে এই মোৰ বিৰাট জন্ম পোৱা নাই নহয় মোৰ ছোৱালীকেইটা কথা হয় বুঢ়ী ঘৰত আছে নাই ৰাস্তা যিহে বিয়া বুঢ়ী ক'ৰবাত মলটো আহি থাকোঁতে চিচিতা কৰে একদম পাছ কৰি বল নহয় আৰু আমাৰ চিৰিয়েলবিলাক চাইছে নে নাই চিচিতাৰ লগত চাইছেনে কুকুৰ চৰাই আৰু আপোনাৰ আজিকালি কিন্তু কুকুৰ চৰাই নাখাওঁ নাই নাই আজিকালি কি খাবি আজি মাইক্ৰফোনটো দিয়ে এইটো দিয়ে আজিকালি মই বলে বাবা কি লাগো আজিকালি কিমান মায়ে মাৰ পইচা নেকি পইচা লাগে বাবা আজিকালি হত্যা কি হৈ গ'ল একদম ঠিক ধৰিছে বাবা আজিকালি চিষ্টেমটো বেলেগ হৈ গৈছে বেলেগ হৈছে নে আৰু চব এই ইমান সুন্দৰকে আইচি আমাৰ এটা বগা জীয়া এটাৰ লগত বিয়া পাতি দিছিল ইয়াত তাই কাৰণে ক'ব না ভিডিঅ' কল কৰি মিছা কথা সৰু কথা কৰে কিন্তু বুঢ়া হলেও আছে আৰু আপোনালোকে গম পাইছে বগা জীয়া এটা বিয়া পাতিছে চিচিতে আমাৰ চিৰিয়েলত বুঢ়া হ'ব আৰু বগা চিয়া বিয়া পাতিব দিন আছে আৰু সেইটো চিয়াকে চিচিতে খুব চাই থাকে বাৰু যি নহওক কি কথা কবা ই আৰু ঘৰৰ এই কি কয় এটা কথা মাছৰ চাব লাগিব আৰু চব ইমান সুন্দৰকে চিচিতে হাত আছে আৰু চিচিতে হাত আছে কাৰণে ইমান সুন্দৰকে প্ৰগ্ৰামবিলাক হৈ থাকে হা এই চিচিতে হৈ থাকে আমাৰ এটা অনুষ্ঠানত আমাৰ আমন্ত্ৰিত শিল্পী দীপজ্যোতি ডাঙৰীয়া আৰু আমাৰ গাঁৱৰ যুৱক শ্ৰী চিচিল ডেকা চাইনিজ মানে যিটো চাইনা ভাইৰাছৰ ওপৰত হেৰি হৈছিলে সেই সময়তে চাইনিজ অনুষ্ঠান চাইনাৰ পৰা আহে মোৰ চিৰিয়েলখন আমি আহি পেলাই কওঁ সিহঁতৰ লগত কি কথা পাতে কিবা কৰোণা ভাইৰাছৰ ভেকচিন দিব লাগে তাক মই কওঁ বঢ়িয়াকে অসমত আহি বেজাই ভাল লাগছে বুলি কয় মই বকফুল আছে পিঠা পিঠা দিওঁ সি নহয় কেতিয়াও কিন্তু তাক একো কুচা নালাগে ভাল লাগে তাকে কুচা লাগি চাহ দিওঁ খাই পেলাই একে পগলা হৈ যায় তাৰপিছত কৈছে কি অসমৰ মানুহবিলাক বহুত ভাল যাৰ জৰিয়তে মূৰ্তি ইতিহাস চাব ধৰে এতিয়া আপোনালোকে বুজি পোৱা নাই সি কৈছে মই বুজি পাইছো বাৰু এতিয়া বুজি পাওঁতে তাৰ কথাই কথাই মই গাঁও ঠিক কৰি থাকিলো কওঁতে মোৰ সিয়াৰ ভাষা বেয়া ভাষা দি গালি কৰিব লাগে যে তাক গালি পালে সি তাৰপিছত মাচিয়া মোক মই বেয়াকে গালি পালো তাৰপিছত সিহে বুজি পাইছে তাৰ ভাষা বেয়াকে গালি পালো এতিয়া মানাই মানাই কি আহিছ বুলি এনেকৈ ক'লো তই অসমত আহি কি কৰিবি লাচ্ছাম বুঢ়াম কৰি গ'ল তাৰমানে চাইনিজ ভাষাত কওঁতে কওঁতে মোক কিয় বেয়াকে কৰিবি বুলি সিও মাৰে মোক এতিয়া বকতে এতিয়া চাইনিজ ভাষা কোৱা বাদ দিছোঁ মই এতিয়া নপাইগে চাইনিজ ভাষা ক'ল মিঠাই শুনাই ন নাচো শুনাই নাই না ধরেছি না বলছি না নাচু নো ধন্যবাদ নাচু না না ও হ্যাঁ বড় বলি কই এ ভাত না খুঁজে কোন পরে হবে এটা আসলে মুখে লাগছে হ্যাঁ এই পুরিয়ারে বড়িয়াকে ছাই আছে সামনে নিয়ে আসি হ্যাঁ আর বড়িয়াকে পছন্দ ইমান সুন্দরকে ঘৰৰ অনুষ্ঠানটো পাইছা তোমালে আগবঢ়াইছো অসমীয়া আকৌ বাঙালীক আৰু চিচিটা কম নহয় ক'ৰবাত বোলে গাড়ীত গালি সি বোলে বেলেগৰ পৰা অহা মানুহটো হয় সি বোলে খাওঁ দি যায় বোলে নাইছো নবোলে
সি মানে নকয় অসমীয়া চলি বুলি তাক চিনি নোপোৱা হয় বেলেগত যাই গেলি তাক কৈ আপোনাৰ বহুত ভাষা টিভি দেখা পাওঁ বুলি কৈ বোলে কোৱাৰ লগে লগে আমাৰো ভাল লাগে দৰঙীয়া চলি বগা মানুহ নহয় আমাক মনত ৰাখিলেও ইয়াৰ পটকে মনত ৰাখে আকৌ পিঠি উঠা জীয়াখনকে ইনা পাতি আহিলা এই ইনা পাতিলে খুৰাই কৈ থাকে আৰু ডাঙৰ কয় মাকে বিয়া হোৱা নাই মাকে বিয়া হোৱা মাকে নাই বিয়া হোৱা নাই বাচ্চা না মই পাতা নাই মই চিৰিয়েলত পাতিছো বাৰু ওই মোকে আইছি 10 বছর ডাঙর 10 বছৰ ডাঙৰ নহয় সঁচাকে আহি ভাল লাগিছে নিজৰ জেগা হয় নে নহয় ঠিক আছে নাই বয়া ধন্যবাদ আৰু ভাল লাগে চিচি দাহাত আছে কাৰণে গাঁৱৰ যুৱক আছে কাৰণে ইমান সুন্দৰকৈ নাগাৰা নাম হ'ব ভবিষ্যৎ অঞ্চল তাৰে কামনাৰে আজি আমি এই অনুষ্ঠানটিৰ সামৰণি মাৰিছোঁ আৰু আমাক যেনেকৈ ধন্যবাদ। ল'ব আৰু মই আহি সঁচাকৈ ভাল লাগিল আৰু সভাৰ অভাৱ কষ্ট কৰি আছে উপস্থিত আৰু হোৱা খবৰ ৰাইজ চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব এয়া আমাৰ কমেণ্ট কৰি মাজত জনাব লাইক কৰিব শ্বেয়াৰ কৰিব উপস্থিত হৈছে আমাৰ নাগাৰামৰ নামনি দল ধন্যবাদ আৰু এয়া আপোনালোকে দেখিছে দীপজ্যোতি দাৰ অনুৰাগী বহুতে এয়া ফটো উঠিবলৈ আহিছে আৰু যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু লগ পাম নতুন এটা ব্লগত টিল দেন বাই বাই